Hi friends, welcome to my YouTube channel NB Foundation. আধুনিক কল কাৰখানা যন্ত্ৰপাতি আধুনিক খোৱা বোৱা আদিয়ে আজিৰ জীৱনত বহু অনাকাংক্ষিত সমস্যাৰ সৃষ্টি কৰিছে আৰু সেই সমস্যাৰ পৰা ৰক্ষা পাবলৈ আমি নিয়মিতভাৱে আধুনিক দৰৱৰ আশ্ৰয় ল'বলগীয়া হৈছে। কিন্তু দেখা গৈছে সমস্যাসমূহ শেষ হোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে পাইছে। এটাৰ পিছত আন এটা শাৰীৰিক সমস্যাৰ সৃষ্টি হৈ গৈ আছে। ভাৰতীয় আয়ুৰ্বেদিক চিকিৎসা প্ৰতিষ্ঠানসমূহে দাবী কৰা মতে ভাল আয়ুৰ্বেদিক দ্ৰব্য ব্যৱহাৰ কৰি পুৰণি যিকোনো শাৰীৰিক সমস্যাৰ পৰা আৰোগ্য লাভ কৰাটো সম্ভৱ, যেটো আধুনিক এলোপেথি চিকিৎসা পদ্ধতিত দেখিবলৈ পোৱা নাযায়। ডায়াবেটিছ, হাই ব্লাড প্ৰেছাৰ, পাইলছ, বদহজম, গেষ্ট্ৰিক, এচিডিটি, ফেটি লিভাৰ ইত্যাদি সমস্যাসমূহ আধুনিক পদ্ধতিমতে নিৰাময় নোহোৱা সমস্যা। জীয়াই থকা দিনলৈকে গোটেই জীৱন নিয়মিত ঔষধ সেৱন কৰি এই সমস্যাসমূহ দবাই ৰাখিব লাগিব। কিন্তু আয়ুৰ্বেদিক পদ্ধতিমতে উৎকৃষ্ট মানৰ আয়ুৰ্বেদিক দ্ৰব্য ব্যৱহাৰ কৰি এই সমস্যাসমূহৰ পৰা সম্পূৰ্ণৰূপে মুক্তি লাভ কৰিব পাৰি। সেয়েহে মানৱ কল্যাণৰ উদ্দেশ্য আগত ৰাখি PHP ৰয়েল ভিজন প্ৰাইভেট লিমিটেড কোম্পানীয়ে আধুনিক বৈজ্ঞানিক পদ্ধতিৰে উন্নত মানৰ কিছু আয়ুৰ্বেদিক হেল্থ কেয়াৰ প্ৰডাক্ট প্ৰস্তুত কৰি উলিয়াইছে, যাৰ সহায়ত ডায়াবেটিছ, হাই ব্লাড প্ৰেছাৰ, পাইলছ, বদহজম, গেষ্ট্ৰিক, এচিডিটি, ফেটি লিভাৰ ইত্যাদিৰ দৰে কেতিয়াও ভাল নোহোৱা বেমাৰসমূহৰ পৰাও সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব পাৰি। ফ্ৰেণ্ডছ, কোম্পানীয়ে এক সুন্দৰ পৰিকল্পনাৰে এই উৎকৃষ্ট মানৰ প্ৰডাক্টসমূহ অতি কম আৰু যুক্তিপূৰ্ণ দামত প্ৰয়োজন থকা সকলো ব্যক্তিৰ বাবে সহজলভ্য কৰি দিছে। সকলোৱে এই দ্ৰব্যসমূহ ব্যৱহাৰ কৰি ৰোগমুক্ত হ'বতো পাৰিবই, লগতে ইয়াৰ পৰা এক নিয়মিত ইনকামো লাভ কৰিবলৈ সক্ষম হ'ব। সাধাৰণ ৰাইজে এই আয়ুৰ্বেদিক দ্ৰব্যসমূহ সহজে পাব পৰাকৈ কোম্পানীয়ে দেশৰ বিভিন্ন ঠাইত একোটা ষ্টক পইণ্টৰ ব্যৱস্থা কৰি দিছে। কোনো ক্ষেত্ৰত এই দ্ৰব্যসমূহ হোম ডেলিভাৰী দিয়াৰ ব্যৱস্থাও ৰাখিছে। এইখিনিতে উল্লেখ কৰিব পাৰি, কোম্পানীয়ে হেল্থ কেয়াৰ প্ৰডাক্টৰ লগতে পাৰ্চনেল কেয়াৰ, হোম কেয়াৰ আৰু কিচেন প্ৰডাক্টসমূহো উপলব্ধ কৰি দিছে। এতিয়া চাওঁ আহক, হেল্থৰ লগত ৱেল্থ অৰ্থাৎ স্বাস্থ্যৰ লগত ধন কেনেকৈ উপাৰ্জন কৰিব পাৰিব। কিন্তু তাৰ আগতে মোৰ অনুৰোধ, প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি আগতে কৰা নাই তেনেহ'লে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ৰঙা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি দিব। কোম্পানীৰ পৰিকল্পিত সকলো বোনাছ কমিশ্যন পাবলৈ প্ৰথমতে PHP ৰয়েল ভিজন কোম্পানীৰ ডিষ্ট্ৰিবিউটৰ হ'ব লাগিব। এড্ৰেছ প্ৰুফ, ID প্ৰুফ আৰু ফোন নম্বৰ দি বিনামূলীয়াকৈ ডিষ্ট্ৰিবিউটৰ হ'ব পাৰি। আপোনাৰ এটা ID নম্বৰ জেনেৰেট হৈ যাব। কোম্পানীয়ে প্ৰতিটো দ্ৰব্যৰে এটা MRP, এটা DP মানে ডিষ্ট্ৰিবিউটৰ প্ৰাইচ, এটা BV মানে বিজনেছ ভলিউম ৰাখিছে। এতিয়া আপোনাৰ ID নম্বৰৰ বিপৰীতে 500 BV হোৱাকৈ প্ৰডাক্ট কিনি ল'লেই আপোনাৰ ID এক্টিভ হৈ যাব আৰু আপুনি কোম্পানীৰ সকলো প্ৰকাৰ ইনকাম ল'বলৈ উপযুক্ত হৈ পৰিব। এক্টিভ ডিষ্ট্ৰিবিউটৰৰ বাবে কোম্পানীয়ে 5 প্ৰকাৰৰ ইনকামৰ ব্যৱস্থা ৰাখিছে। 1 নম্বৰ ৰেফাৰেল বোনাছ 20%, 2 নম্বৰ মেচিং বোনাছ 14%, 3 নম্বৰ মেচিং লেভেল বোনাছ 50%, 4 নম্বৰ ফাণ্ড বোনাছ 25% আৰু 5 নম্বৰ এণ্টাৰপ্ৰেনিয়ৰ চিকিউৰিটি 3% বা 2%। এতিয়া এই বোনাছসমূহ অকণমান ডিটেইলছত চাওঁ আহক। প্ৰথমতে প্ৰতিজন ৰেফাৰ কৰা ব্যক্তিৰ BVৰ ওপৰত লাভ কৰিব 20% ৰেফাৰেল বোনাছ। দ্বিতীয়তে আপোনাৰ লেফ্ট ৰাইট দুয়োফালৰ যি BV ওলাব সেই BV মেচিঙৰ ওপৰত 14% মেচিং বোনাছ লাভ কৰিব। তৃতীয়তে প্ৰথম লেভেলৰ BVৰ পৰা 10%, দ্বিতীয় লেভেল BVৰ পৰা 15% আৰু তৃতীয় লেভেল BVৰ পৰা 25%, মুঠ 50% মেচিং লেভেল বোনাছ লাভ কৰিব। চতুৰ্থতে এইখন তালিকা অনুসৰি
কোম্পানী টাৰ্ণঅভাৰৰ ওপৰত মুঠ 25% ফাণ্ড বোনাছ লাভ কৰিব। ভিডিঅ'টো পজ কৰি তালিকাখন চাই ল'ব পাৰিব। আৰু পঞ্চমতে কোম্পানীৰ টোটেল টাৰ্ণঅভাৰৰ পৰা কোৰ কমিটিৰ মেম্বাৰে 3% আৰু এণ্টাৰপ্ৰেনিয়ৰ মেম্বাৰে 2% এক্সিডেণ্টেল ছিকিউৰিটি লাভ কৰিব। এক্সিডেণ্টেল ছিকিউৰিটি মানে কোনো এক্টিভ ডিষ্ট্ৰিবিউটৰ যদি দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰে তেন্তে তেওঁৰ পৰিয়ালে সেই মাহৰ কোম্পানীৰ টোটেল টাৰ্ণঅভাৰৰ ওপৰত 2% বা 3% এক্সিডেণ্টেল ছিকিউৰিটি লাভ কৰিব। এয়া কোম্পানীৰ এক সুন্দৰ পৰিকল্পনা। ফ্ৰেণ্ডছ, এয়াই হ'ল PHP ৰয়েল ভিজন কোম্পানীৰ অতি সৰল আৰু সহজ কাৰ্যকৰী প্লেন। কোনো মূলধন বিনিয়োগ নকৰাকৈ অকল নিজ ৰোগৰ চিকিৎসা কৰিয়েই এক শকত নিয়মীয়া উপাৰ্জনৰ বাট মুকলি কৰিব পৰা ইয়াতকৈ সহজ পদ্ধতি আৰু এটা বিচাৰি পাবলৈ টান। সেয়া আহক সকলোৱে PHP ৰয়েল ভিজন কোম্পানীৰ প্ৰডাক্ট ব্যৱহাৰ কৰক, ৰোগমুক্ত হওক আৰু উপাৰ্জন কৰক। সকলো বোনাছ কমিশ্যন আদিৰ হিচাপ নিকাচ মাহৰ শেষৰ দিনাখন কৰা হয় আৰু পিছৰ মাহৰ 5 তাৰিখৰ ভিতৰত কোম্পানীয়ে প্ৰত্যেকৰে নিজ নিজ বেংক একাউণ্টত জমা কৰি দিয়ে। অকল ফাষ্ট ট্ৰেক জইনিং ছিষ্টেমৰ কমিশ্যন প্ৰতিদিনে নিজ নিজ একাউণ্টত জমা হয়। যদি আপুনি ফাষ্ট ট্ৰেক জইনিং ছিষ্টেমৰ বিষয়ে জানিব পৰা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত দিয়া ফাষ্ট ট্ৰেক বোনাছ লিংকত ক্লিক কৰি ভিডিঅ'টো চাই বুজি ল'ব পাৰিব। আজিলৈ ইমানেই বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।